নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইফালে অফিচত পুৰা গামোচা চামোচা দিয়া দি হৈ আছিলে আৰু আজি ভিডিঅ'টো খুব স্পেচিয়েল হ'বলৈ লৈছে যিহেতু আজি মই গৈ আছোঁ ডিমাছা ফেষ্টিভেল, য'ত মই কেতিয়াও যোৱা নাই। গতিকে মই নাজানো যে কেনেকুৱা হয় কি কথা, আৰু এইফালে আমি ফাইনেলি আহি পাই গ'লোঁ সেই জেগাখিনি। আৰু এইফালে সোমোৱাৰ টাইমতে পুৰা ডাঙৰ গেট এখন বনাই থৈছে আৰু আমি গাড়ী পাৰ্কিং কৰি থৈ আহিলোঁ। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ সজাইছে ন, খুব ভাল লাগিছে দেখিয়ে। ভিতৰত সোমাওঁতে একদম মানে মনটো ভাল লাগি গৈছে। আৰু এইফালে পুৰা ডাঙৰকৈ ষ্টেজ মানে নাজানো কি বুলি কয়, তাত ইয়াতে ডান্স পাৰফৰ্মেঞ্চৰ কাৰণে থৈ দিছে জেগা। আৰু এইফালে আমি আগলৈ গৈ আছোঁ চাবৰ কাৰণে, আৰু ইয়াত ইমান ধুনীয়াকৈ ফটো উঠাৰ কাৰণে জেগা বনাই থৈছে। চ' মইতো খুব ফটো উঠিলোঁ। আৰু এইফালে গৈ দেখিলোঁ কিবা এটা লিখা হৈ আছিলে, বাট মই গম নাপাওঁ যে কি হয় এইটো। আৰু আমি এইফালে গৈ আছোঁ আগত কি আছে চাবৰ কাৰণে। আৰু এইফালে পপকৰ্ণ আছে, আমি খাই লৈছোঁ পপকৰ্ণ। আৰু এইফালে মানে ইমান ওখ পাখ জেগা, মই অলপৰ কাৰণে নপৰিলোঁ। আৰু এইফালে বহুত খোৱা বস্তু দেখিছোঁ আৰু থৈ দিছিলে, বাট আমি তাৰ পৰা একো নাখালোঁ। আৰু এইফালে আমি ফটো চটো উঠি পূৰা ৰেডি, মানে এতিয়া ঘৰলৈ যাবলৈ ওলাই দিছোঁ। আৰু এইফালে মই গাড়ীত উঠি বহি দিলোঁ। চ' আজিতো আহি পেলাই খুব এনজয় কৰিছোঁ, ভাল লাগিলে। চ' আপোনালোকে জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে। আজিলৈ আহিছোঁ, বাই।